হেল্ল' এভৰিৱান, মোৰ চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ কেপচিকাম মছালা গ্ৰেভি। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ব'লক আজিৰ ৰেচিপিটো আৰম্ভ কৰোঁ। প্ৰথমতে মই লৈছোঁ ডাঙৰ চামুচেৰে এচামুচ সৰিয়হ, 2 চামুচ মগজ, আধা চামুচ আফুগুটি, ইয়াক পপি চিডছ বুলিও কয়, 2 চামুচ জিৰা, সৰু চাইজৰ এটা পিঁয়াজ, আদা নহৰু, এটা কেঁচা জলকীয়া আৰু এটা শুকান জলকীয়া। মগজ, জিৰা, সৰিয়হ, আফুগুটিখিনি কিছু সময়ৰ বাবে তিয়াই থৈ এইদৰে টুকি লৈছোঁ। লগতে লৈছোঁ এমুঠিমান ভাজা বাদাম। এই গোটেইখিনি সামগ্ৰী মই মিক্সিত দি মিহিকৈ পেষ্ট বনাই লৈছোঁ। ইয়াৰ পিছত মই এটা মিডিয়াম চাইজৰ আলু স্কুৱেৰ শ্বেপত কাটি লৈছোঁ। কেপচিকামখিনি মই গোটাকৈ ব্যৱহাৰ কৰিম। কেপচিকামখিনিৰ মাজৰ অংশটো মই এইদৰে ফালি লৈছোঁ, কিন্তু মই মাজৰ গুটিখিনি উলিয়াই দিয়া নাই। আপোনালোকে বিচাৰিলে গুটিখিনি উলিয়াই ল'ব পাৰিব। এতিয়া মই কেপচিকাম আৰু আলুখিনি প্ৰথমে অলপ ফ্ৰাই কৰি ল'ম। এইদৰে অলপ অলপকৈ গোটেইখিনি কেপচিকাম দি মই ভাজি ল'ম। কেপচিকামখিনি একেবাৰে গলি যোৱাকৈ নাভাজিব, অকণমান কোমল ভাৱটো আহিলেই হ'ল। কেপচিকামখিনি মই এবাৰতে ভাজা নাই, অলপ অলপকৈ ভাজিছোঁ। এতিয়া মই আলুখিনিও এইদৰে ফ্ৰাই কৰি ল'ম। আলুখিনি যিহেতু অকণমান ডাঙৰকৈ কাটিছোঁ, সেইবাবে আলুখিনি অকণমান সিজি যোৱালৈকে ভাজি ল'ম। এয়া মোৰ আলুখিনিও সিজি গৈছে, গতিকে এতিয়া এইখিনি এনেকৈ কাঢ়ি থ'ম। এতিয়া মই এখন কেৰাহীত অলপ মিঠাতেল লৈছোঁ আৰু ইয়াত এখিলা তেজপাত দি দিছোঁ। এতিয়া ইয়াত আমি পেষ্ট বনাই থোৱা মছলাখিনি অলপ অলপকৈ দি দিম। এইখিনি এতিয়া মই 5 মিনিটমান অলপ লৰাই ল'ম। এয়া দেখিছে মছলাখিনি অলপ ভাজ খাইছে, গতিকে ইয়াত মই সোৱাদ অনুসৰি অলপ নিমখ দিছোঁ আৰু আধা চামুচমান হালধি দিছোঁ। এই ৰেচিপিটোত মই বিলাহীৰ সলনি টমেটো কেটচাপৰ ব্যৱহাৰ কৰিছোঁ। ডাঙৰ চামুচেৰে 2 চামুচ টমেটো কেটচাপ লৈ অলপ পানীৰ লগত মিলাই ইয়াত দি দিছোঁ। এতিয়া ইয়াত আধা চামুচ জালুকৰ গুড়া, আধা চামুচ ধনিয়া গুড়া, আধা চামুচ গৰম মছলা পাউডাৰ, আধা চামুচতকৈ অকণমান কম ৰেড চিলি পাউডাৰ ব্যৱহাৰ কৰিছোঁ। এইখিনি এতিয়া কিছু সময় ভালকৈ ভাজি ল'ম। এই গ্ৰেভিটোত মই 1 গিলাচ পানীৰ ব্যৱহাৰ কৰিম। প্ৰথমতে মই আধা গিলাচ পানী দিম আৰু গ্ৰেভিটো হোৱাৰ সময়লৈকে মই বাকীখিনি পানী যোগ কৰি দিম। এইখিনি ভালকৈ মিলাই ঢাকি দিব আৰু কিছু সময়ৰ বাবে উতলিবলৈ দিব। এতিয়া ইয়াত কেপচিকামখিনি আৰু আলুখিনি যোগ কৰি দিম। কেপচিকাম আৰু আলুখিনি মছলাখিনিৰ লগত ভালকৈ মিলাই ল'ম। এইখিনি এতিয়া কিছু সময়ৰ বাবে ঢাকি অলপ সিজিবলৈ দিম। এয়া আমাৰ কেপচিকামখিনি প্ৰায় সিজি গৈছে। ইয়াত মই এতিয়া বাকী থকা পানীখিনিও যোগ কৰি দিলোঁ। এনেকৈ কেপচিকাম খাবলৈ খুবেই ভাল লাগে আৰু কেপচিকাম আমাৰ স্বাস্থ্যৰ বাবেও যথেষ্ট উপকাৰী হয়। সেইবাবে
কেপচিকাম এইদৰে খাব লাগে। আপোনালোকে ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাব আৰু কেনে পালে মোক জনাব। লগতে চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব।